तामुलपुर जिल्लानि गान्धीबारियाव दुलाराय आसाम केवट जातीय परिषदनि मिरु गायसनथाय सान फालियो। थांनाय 2017 मायथाइनि 8 जानुवारियाव माजुलियाव गायसननाय मिरु केवट जातीय परिषदनि 6थि गायसनथाय सानखौ तामुलपुर जिल्ला केवट जातीय परिषदनि बानजायनाय आरो गान्धीबारि आन्चलिक कमिटिनि हेफाजाबै दक्षिण गान्धीबारिनि पाटवारि सुबुरियाव फालियो। हाबाफारि बायदियै फुंबिलि समाव साखोन सिखोन खालामनायनि उनाव फिरफिला बिरहोनाय, रुंसारिफोरनि मुङाव गोसोखांथि बावनाय, मेथाइ रोजाबनाय, मोसानाय बायदि हाबाफारि जालाङो। केवट जातीय परिषदनि 6थि गायसननाय सानजों लोब्बा लाखिनानै खुंनाय गेवलां मेलाव आसामनि केबिनेट मन्त्रि रन्जित कुमार दास, एमसिएलए हेमन्त कुमार राभा, मिरु केवट जातीय परिषदनि मावफुं आफादगिरि प्रियम खाटनियार, नेहाथारि दिलीप बरा आरो गुबुन गुबुन गोबां दैदेनगिरिफोर लोगोसे ओनसोलनि गोबां रायजो राजाफोरा बाहागो लादोंमोन। गुबुन फारसेथिं बे हाबाफारियाव बाहागो लानानै केबिनेट मन्त्रि रन्जित कुमार दास बिथाङा खौरां बिजोङाव केवट हारिखौ एसटि खालामनायनि बाथ्रा साननाय जादों। थाखानाय एसटिफोरनि जेंना जायाजासे केवट हारिखौ एसटि खालामनो थाखाय आसाम सोरखारजों सावरायबाय थानाय जादों होनना बुङो। लोगोसेनो मोनफ्रोमबो हारिनि सुबुङा गाव थांना थानाय राहाखौ खालामनानै लानांगौब्ला रांखान्थि बिथिङाव जौगानो नांगोन। बेनिखायनो गावबा गाव हारिखौ गावनि सायाव गसंथाहोनो खामानि मावनांगोन। लोगोसेनो आसाम सोरखारा बे बिथिङाव मोनफ्रोमबो हारिनि नखरनि रांखान्थि जौगानाय बिथिंखौ नोजोर होनानै आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया 29 लाख आइजोफोरनो 10,000 राङै होनायनि राहा खालामदों होनना ओरैबायदि बुङो। বেলেগক কাকো ডিষ্টাৰ্ব নকৰাকৈ, কাৰণ যিসকলে এই সুবিধা পাই আছে সেইসকলক ডিষ্টাৰ্ব নকৰাকৈ কেনেকৈ এইটো সুবিধা পাব পৰা যায় তাৰ কাৰণে গভীৰভাৱে অধ্যয়ন চলি আছে। যে কেনেকুৱাকৈনো এই সমস্যাটো সমাধান কৰিব পৰা যায় চলি আছে। যিহেতু এটা সাংবিধানিক ব্যৱস্থা, এইটো পোনপটীয়াকৈ অসম চৰকাৰে কৰিব নোৱাৰিব। এই বিষয়টো ভাৰত চৰকাৰৰ লগত এটা সম্পৰ্ক আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আগতো আলোচনা কৰিছে। আগন্তুক দিনতো এই বিষয় লৈ পেলাই আলাপ আলোচনা হ'ব বুলি মই আশাবাদী, কাৰণ ময়ো নিজে এই বিষয়টো লৈ পেলাই জড়িত হৈ আছোঁ। জাতীয় পৰিষদৰ আজি প্ৰতিষ্ঠা দিৱস, অৰ্থাৎ যোৱা 2017 চনৰ 8 জানুৱাৰী তাৰিখে মাজুলীৰ ফুলনিত কেৱট জাতীয় পৰিষদ জন্ম হৈছিলে। আৰু কেৱট জাতীয় পৰিষদে যাতে নিজৰ জ্ঞাতিৰ যিমান পুৰুষ বা মহিলা তেওঁলোক যাতে অৰ্থনৈতিকভাৱে যাতে স্বাৱলম্বী কৰিব পৰা যায় তাৰ কাৰণে নিৰলসভাৱে প্ৰচেষ্টা কৰি আছে। আৰু মই ভাবোঁ এনেকুৱাকৈ প্ৰতিটো জাতি জনগোষ্ঠীয়ে যদি নিজৰ জ্ঞাতিসকলক যদি কৰ্ম সংস্কৃতিৰে যদি আগন্তুক দিনত স্বাৱলম্বী কৰিব পৰা যায় তেতিয়াহ'লে নিজৰ জাতি জনগোষ্ঠীৰ প্ৰতিটো পৰিয়ালো আত্মনিৰ্ভৰ হ'ব পাৰিব। আৰু তেনেকুৱাকৈ আত্মনিৰ্ভৰ হ'লে নিশ্চিত ওপৰত অসম আত্মনিৰ্ভৰ হ'ব পাৰিব। গতিকে ভাৰতবৰ্ষ বা অসম আত্মনিৰ্ভৰ হ'বলগীয়া হ'লে প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজৰ জ্ঞাতিসকলক আত্মনিৰ্ভৰ কৰি তোলাটো প্ৰয়োজন। আজি সেই বিষয়ে বিস্তাৰিতভাৱে আলোচনা হৈছে আৰু এই বিষয়টো কেনেকুৱাকৈ আগবাঢ়িব পৰা যায় তাত আমাৰ জাতীয় পৰিষদৰ বিষয়ববীয়াসকলে বিভিন্ন ধৰণৰ আলাপ আলোচনা কৰিছে। মই অকল কেৱট জাতীয় পৰিষদ বুলি নহয়, অসমত থকা সমূহ জাতি জনগোষ্ঠীক প্ৰতিটো পৰিয়ালক যাতে অৰ্থনৈতিকভাৱে যাতে আমি স্বাৱলম্বী কৰিব পাৰোঁ। যেনেকুৱাকৈ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 29 লাখ মহিলাক উদ্যমী কৰাৰ কাৰণে 10,000 টকা দিয়াৰ ব্যৱস্থা কৰিছে যোৱাকালি আমাৰ কেবিনেটত। আৰু প্ৰথম বছৰ 10,000 টকা দিব। সেই 10,000 টকা দিয়াৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ টকা ঘূৰাব নালাগে। যদি 10,000 টকা দি তেওঁলোকে ভাল ব্যৱসায় বাণিজ্যত যদি সফল হয়, পৰৱৰ্তী সময়ত তেওঁলোকক 25,000 টকা দিব। আৰু 25,000 টকা বেংকৰ পৰা দিয়াৰ পিছত তাতে 12,500 টকা ছাবচিডি হিচাপে অসম চৰকাৰে আগবঢ়াব। আৰু সেইটোত সফল হোৱাৰ পিছত তৃতীয় বৰ্ষত তেওঁলোকক পোনপটীয়াকৈ 50,000 টকা লোন দিয়াৰ ব্যৱস্থা কৰিব। আৰু সেই লোনৰ বাবদ যিটো ইণ্টাৰেষ্ট হ'ব ইণ্টাৰেষ্টটো অসম চৰকাৰে দিব। অৰ্থাৎ 19 লাখ মহিলাক যে আত্মনিৰ্ভৰ কৰাৰ কাৰণে যি ব্যৱস্থা লৈছে সেই ব্যৱস্থা প্ৰতিগৰাকী মহিলাই লোৱাটো উচিত। আৰু মই ভাবোঁ এনেকুৱাকৈ যদি আমি সকলোৱে চৰকাৰৰ লগতে জনগোষ্ঠীসমূহ জনসাধাৰণেও যে আগন্তুক কৰ্ম সংস্কৃতি যদি গঢ়ি তুলিব পাৰোঁ তেতিয়া নিশ্চিত অসম আত্মনিৰ্ভৰ হ'ব পাৰিব। আৰু অসম আত্মনিৰ্ভৰ হ'লে ভাৰতবৰ্ষ আত্মনিৰ্ভৰ হ'ব। আৰু যাৰ ফলস্বৰূপে 2047 চনত সমগ্ৰ ভাৰতবৰ্ষই সমগ্ৰ বিশ্বক নেতৃত্ব দিব বুলি মই গভীৰ আশাবাদী। পৰিষদৰ চৰকাৰৰ আলোচনা চলি আছে। যিহেতু এটা সাংবিধানিক ব্যৱস্থা, এইটো পোনপটীয়াকৈ অসম চৰকাৰে কৰিব নোৱাৰিব। এই বিষয়টো ভাৰত চৰকাৰৰ লগত এটা সম্পৰ্ক আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আগতো আলোচনা কৰিছে। আগন্তুক দিনতো এই বিষয় লৈ পেলাই আলাপ আলোচনা হ'ব বুলি মই আশাবাদী, কাৰণ ময়ো নিজে এই বিষয়টো লৈ পেলাই জড়িত হৈ আছোঁ। যে কেনেকুৱাকৈনো এই সমস্যাটো সমাধান কৰিব পৰা যায় বেলেগক কাকো ডিষ্টাৰ্ব নকৰাকৈ, কাৰণ যিসকলে এই সুবিধা পাই আছে সেইসকলক ডিষ্টাৰ্ব নকৰাকৈ কেনেকৈ এইটো সুবিধা পাব পৰা যায় তাৰ কাৰণে গভীৰভাৱে অধ্যয়ন চলি আছে।